এটা কথা মনত ৰাখিব, ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয়। ৰাজনীতিক এই পৰ্যায়লৈ আনিব য'ত সমন্বয় দ্বাৰা সমাজ শক্তিশালী হয়। তাহানিতে এটা কথা আছে, ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়, নহয়নে? সংস্কৃতিৰ সেইটো শক্তি আছে। গতিকে মাজুলীত যি সাংস্কৃতিক ধাৰা, শক্তিশালী সাংস্কৃতিক পৰম্পৰা, এই পৰম্পৰাই জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যিটো পৰম্পৰা আছে ইমান সুন্দৰ। গতিকে এই সাংস্কৃতিক ধাৰাৰ যোগেদি মাজুলী সমাজ সকলো সময়তে এক হৈ থাকিব দেই, মিলাপ্ৰীতি থাকিব। যিমানেই দুৰ্যোগ নাহক কিয়, যিমানেই ধুমুহা নাহক কিয়, যিমানেই প্ৰত্যাহ্বান নাহক কিয়, যিমানেই সংকট সমস্যা নাহক কিয়, মাজুলী সদায় এক হৈ থাকিব লাগিব। আৰু সেইটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু মই আপোনালোকে জানে, মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই চেষ্টা চলাইছিলোঁ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম। উদ্দেশ্য কি আছে? অসমৰ 3,40,00,000 মানুহক, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ঐক্যবদ্ধ কৰি তোলা। কাৰণ একতাত যিটো শক্তি আছে, ভাগ ভাগ হৈ থাকিলে সেই শক্তি কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। The united we stand, divided we fall.